নমস্কাৰ এলাইভ নিউজৰ ষ্টুডিঅ'ৰ মজিয়াত মই নিৰ্মালী নাথ যোৱাকালি ৰাতিপুৱা অনলাইন যোগে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল এই ফলাফলৰ ঘোষণাৰ অন্তত চৰকাৰী শিক্ষাখণ্ডলৈ সুবাৰ্তা কঢ়িয়াইছে নগাঁৱৰ শিল্পী শিক্ষা ডেকাই চৰকাৰী খণ্ডৰ নগাঁৱৰ কাছমাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ কন্যা তথা ছাত্ৰী শিল্পী শিক্ষা ডেকাই নৱম স্থান প্ৰাপ্ত কৰি কাছমাৰী চৰকাৰী মাধ্যমিক বিদ্যালয়লৈ গৌৰৱ কঢ়িয়ায় ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ আশা শিল্পী শিক্ষা ডেকাৰ পঢ়া শুনাৰ লগতে শিল্পীয়ে মহাপুৰুষ দুজনৰ বৰগীতও সুন্দৰকৈ পৰিৱেশন কৰে ধন্যবাদ তুমি কিমান নম্বৰ লাভ কৰিছা 585 স্থান নৱম স্থান তুমি কোন বিদ্যালয়ৰ ছাত্ৰী আছিলা পলাশতল কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয় চৰকাৰী বিদ্যালয় দেখা গৈছে যে বিগত সেই সময়তো দেখা গৈছে যে চৰকাৰী বিদ্যালয়সমূহত ৰিজাল্ট ইমান ভাল নহয় কিন্তু তুমি তাৰ বিপৰীতে গৈ চৰকাৰী মাধ্যমৰ এখন বিদ্যালয়ৰ পৰা তুমি এটা ভাল ৰিজাল্ট কৰিছা কি ক'বা এই ক্ষেত্ৰত বহুত ভাল লাগিছে আৰু বিশেষকৈ চৰকাৰী মাধ্যমৰ পৰা গৈ যদি এটা ভাল ৰিজাল্ট কৰিছোঁ বেছি সুখী হৈছোঁ আৰু ছাৰ বাইদেউসকলৰ ধন্যবাদ দিছোঁ তেওঁলোকেও যথেষ্টখিনি সহায় কৰিছে আৰু মা দেউতা আছে মোৰ শুভাকাংক্ষী সকলো আছে যথেষ্টখিনি দিছে আৰু মা আছে লগত মাও দিছে স্কুলতো দিয়ে মই লিখিও ভাল পাওঁ পঢ়ি ভাল পাওঁ বাহিৰা কিতাপ কিছুমান এক্সামৰ আগত 9-10 ঘণ্টা প্ৰায় পঢ়িছিলোঁ আৰু ভৱিষ্যতে কি হোৱাৰ লক্ষ্য আছে চিকিৎসক হোৱাৰ সপোন আছে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু শুভাকাংক্ষী তথা কাছমাৰী হাইস্কুললৈ যি গৌৰৱ আজি প্ৰথম পদক্ষেপ এই কাছমাৰী মৌজাত প্ৰথম পদক্ষেপ বুলি মই গৌৰৱান্বিত আৰু স্কুলৰ যিখিনি যাৱতীয় কাৰ্যক্ৰম ইয়াত শিক্ষাগুৰুসকলে সহযোগিতা অত্যন্ত আগবঢ়াইছে তাৰ বাবে মোৰ ছাত্ৰী আৰু জীয়ৰী শিল্পী শিক্ষা ডেকাই লাভৱান হৈছে তাৰ বাবে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক এই বিষয়ত এটাই কমেণ্ট দিম যে চৰকাৰী বিদ্যালয়ত আজি যিখিনি ছাৰ্ভেণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীক অনুপ্ৰেৰণা যোগাইছে তাত কিন্তু প্ৰত্যেকেই কষ্ট স্বীকাৰ কৰে আৰু সহযোগিতা আগবঢ়ায় আগৰ পূৰ্বৰ ৰীতি নিয়ম সেইখিনি বাদ দিলে বৰ্তমান চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে যথেষ্ট কষ্ট কৰে আৰু তাৰ বাবে গৌৰৱান্বিত